পোনপ্ৰথমে আজি আপোনালোক সকলোকে ৭৫ সংখ্যক স্বাধীনতা দিৱসৰ অশেষ শুভেচ্ছা আৰু শুভকামনা জ্ঞাপন কৰিছোঁ। নমস্কাৰ বন্ধু বান্ধৱীসকল, মই লিপিকাই আপোনালোক সকলোকে আমাৰ ইউটিউব চেনেল মই লিপিকা এণ্ড অৰ্ণৱৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আৰু আজি ড্ৰেছটো অলপ বেলেগ। আজি হৈছে এইটো আমাৰ গোটৰ পৰা ইউনিফৰ্ম লৈছোঁ। আমাৰ আজি হৈছে 15 আগষ্ট। তাৰ উপলক্ষে আমি পতাকা উত্তোলন কৰি আহিলোঁ। আমাৰ গাঁৱৰ স্কুলতে একেলগে চবেই কৰিলোঁ আৰু এতিয়া যাবলৈ ওলাইছোঁ। আৰু বহুত মানুহ ওলাইছে, তেখেতসকল বেলেগত আছে, ময়ো যাবলৈ ওলাইছোঁ। আমাৰ পঞ্চায়তত গোটসমূহে 4দিনীয়া অনুষ্ঠান কৰি আছে, 4দিনীয়াকৈ পাতিছে, উদযাপন কৰিছে ৭৫ সংখ্যক স্বাধীনতা দিৱস। গতিকে আজি শেষৰ দুদিন আমি ওলাই মেলি ৰেডি হৈ লৈছোঁ। আজি শেষৰ দুদিন যাব লাগিবই। গতিকে এপাক আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম, কিমান পাৰোঁ কিমান নোৱাৰোঁ নাজানো। আৰু আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব বুলি আশা কৰি আজি ভিডিঅ'টো আৰম্ভ কৰিছোঁ। এইফালে আমাৰ অৰ্ণৱ লাইক কমেন্ট শ্বেয়াৰ কৰিব আৰু সাবস্ক্ৰাইব কৰিব লগতে পুৰা মুখস্থ সেইকেইটা। আৰু কি কৰিব, আজি অকলে অকলে ঘৰত থাকিব ন? ডাঙৰ আমি আজি মই শুই পেলাই তাৰপিছত মই দৌৰিবলৈ যাম। সেইটো কথা। আৰু বল খেলিবলৈ যাম। মই মানা কৰিছোঁ, ইমান গৰমত বল খেলিব নালাগে। মোক পঠিয়াইছে, তুমি সোনকালে যোৱা, তেতিয়া বল খেলিব পাৰিব নে কি? বাই। আহি পালোহি এতিয়া মিটিঙৰ স্থলীত। খুব সুন্দৰ সুন্দৰ কথা কৈ আছে, আমি শুনি আছোঁ যদিও অকণমান ভিডিঅ' কৰি ৰাখিছোঁ আপোনালোকৰ কাৰণে, কাৰণ আপোনালোকৰ লগতো আমি শ্বেয়াৰ কৰোঁ বুলি ভাবিছোঁ। আমাৰ পৰিৱেশটো আপোনালোককো দেখুৱাওঁ বুলি ভাবিছোঁ। মহিলাই ইমান কৰিব নোৱাৰা কাম একো নাই। এই 3দিনীয়া 4দিনীয়া কাৰ্যসূচীৰে ইমানখিনি আগবঢ়াই নিছে আৰু আগলৈও কৰি নিব বুলি আশা থাকিলে। আজিৰ এই মিটিঙত বিভিন্নজনে যোনে যেনেকৈ যি পাৰিছে গীত নৃত্য কবিতা আবৃত্তি সকলোৱে ইয়াত পৰিৱেশন কৰিছে, কিন্তু মই আপোনালোকক দেখুৱাব নোৱাৰিলোঁ। মই দূষিত বিভিন্ন কামত ব্যস্ত হৈ থকাৰ কাৰণে, কিন্তু দিনটো আজি বহুত ভালে গ'ল। আপোনালোকে পৰিৱেশটো চাই নিশ্চয় গম পাইছে। আৰু আগলৈও মই আপোনালোকক ভাল ভিডিঅ' দিম বুলি মনতে ভাবিছোঁ। আৰু আজি ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ। ধন্যবাদ। জয় আই অসম।